খাই লৈ একদম পুৰা একদম লম্বাই পৰি আচ্ছা আজি বাৰ্থডে তো সোনকালে উঠ চলো 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 তো হাই গাইজ ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল। তো আমি বহুত দিন ভিডিও দিয়া নাছিলো, তো আজি কাৰণে বহুত দিনৰ মূৰত একবাৰ মানে এটা ভিডিঅ' আমাৰ অল্লা সেইটো কাৰণে আহিলো। তো আজি আমাৰ লগত আছে আমাৰ মহন্ত দাই আৰু কেনে আমি গাইছ গৈ আছো কেনে মানে বঢ়িয়া খবৰ। আৰু এতিয়া আমি গৈ আছো মিনাল ভাইৰ ঘৰত। মিনাল ভাই যেহেতু আজি বাৰ্থডে, তো বাৰ্থডেত আমি লৈ যাম আমাৰ নামটো কি ভাই? জ্যোতিময় ঠাকুৰীয়া। মই তাক আমি মৰমত ফটো বুলি মাতো। তো ফটোক মানে আমি লৈ যাম আজি বাৰ্থডে তো সোনকালে উঠ চলো 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 গাইজ আজি বাৰ্থডে আছে আমাৰ মিনাল দাইদের ফুল গাইজ চলো চলো हम तोड़ गए जब तुम झुके तब से तुम नजर में आ रुके हम तो তো গাইজ মিনালদাৰ ঘৰ পাই গেলো। আৰু এতিয়া আমি পাই গলো মিনালদাৰ ঘৰ, মানে মিনাল ভাইৰ ঘৰ। হা, হা। মিনালৰ আজি বাৰ্থডে না, তো ভিতৰত আজি সাজি কাচি কইনা হৈ আছে, সেইকাৰণে ওলা নাই, আমি নিজে ভিতৰত যাম। তই আনছা কি আনছা হ্যাঁ 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 এনাই খাবি নাকি? চলো চলো চলো। তো ভাই গাইস আমি এটা দাইদের ঘৰত আহি পালো। দাইৰ বাৰ্থডে আজি কেনা অনুভৱ কেনা? মজা মজা আই বহুত ভাল লাগিল। বঢ়িয়া আমাৰ দাইদের আৰু এক বছৰ বুঢ়া হৈ গ'ল মিনাল। বেয়া লাগিল আমাৰ। কিমান বছৰ হ'ল কিমান বছৰ হ'ল? মই তোমাৰ বয়সটো ক'বা নাপাই দে অনলাইন পাৰি 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 দেই এৰে তোমাৰ 20 বুলি ধৰি ল'ব পাৰি। বিয়া কিনা বিয়া 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 আহি আছে বিয়া আহি আছে খাব লাগিব খাবা মানে নাচি যাব লাগিব বিয়া মিনালৰ বিয়া আহি আছে, তো বিয়াৰ আগতে আমি ভোট খাম। কিমান খা ই আবৰ খা আৰু আৰু হয়ে নেকি? আৰু মুনিহে দে আৰু মনি এই পিকচাৰ আবি বাকি আছে। তো গাইছ আৰু আমাৰ দাইদেউন আহি আছে চাই থাকক। তো গাইছ আমি যেহেতু আহিলো, তো আমাৰ দাইদের একবাৰ ৰুমটো চাং না কি? ৰুমটো দেখাই দিম। বঢ়িয়া ৰুম বিদ্যা আপোনালোকে চাব পাৰে। মানে এটা এটা বস্তু মানে একদম জাগাত আছে দক এলাখন চক। মানে আমাৰ দাদাই মানে একদম বাইক ভাল পায়, তো বাইকৰ বস্তু একদম বাইকত ইয়াতে আছে। এখন এই মালখান দেখা ক'ৰ আনিছি? এখন টাউনৰ পৰা আহিছে, টাউনৰ। তো টাউনৰ পৰা আনিছি। এই চক এখন মানে কোনোবাই দিছি বাইকৰ ৰাইডিং গিয়াৰ যিহেতু বাইক ভাল পায়। আৰু এই চক চলা চকে গাইছ মই কিনবা লাগিব কম পাই গ'ল না কি? হেলমেট চেলমেট বঢ়িয়া একদম মানে ৰুমটো এটা বঢ়িয়া না কি? অলপ উঠে ভালে দিছে বিদ্যা বিদ্যা ভাল লাগছে। তিৰিন না দিও মোৰ সব ডিজাইন মোৰ মিনালদাৰ এটা ডিজাইন একদম চব বস্তু একদম জাগা জাগা গৈছে না একদম গোপ্ৰ এখন আমাৰ দাদাই কোনোবাই হেৰি দিছি। বৰ্ষা কোন দিছে? বৰ্ষা বৰ্ষা বৰষা। তো গাইছ আমাৰ অসমৰ জনপ্ৰিয় দিবা আমাৰ ডিম্বুৰাৰে আহি গেল পুৰা খাই লৈ একদম পুৰা একদম লম্বাই পৰি আচ্ছা আচ্ছা কেনে হৈছে? মজা হৈছে আজি ফাৰ্ষ্ট টাইম ইংগেলা কৈছো বাৰ্থডে খালো এই আন্ধাৰ হৈছে কিন্তু অলপ। বাৰ্থডে খালো এটা বিয়াই পাতব নেক্সট আর বিয়াৰ পিছত বাৰ্থডে হয় না নাজনো বিয়াৰ একদম বম এনজয় হ'ব। এই নাচ হ'ব পুৰা। এই গাইছ আমাৰ এই আছে মিনময় দাইদে একদম খাই কিনে পুৰা একদম পেট ভৰি পুৰা লম্বাই পৰি গৈছি। দে 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 তোমার ইচ্ছা দেখো বাকি আমার আছে নাকি? এতিয়া মই কৈছো ইয়াৰ চিংগল খোলা নাই। A few moments later. এই গাইছ আমি যাং মানে এৰি মুডা বাই বাই পিছত লগ পাম। বাই বাই দাইদে জন্মদিন আর টাঙা হৈ গেল নাকি? ইফালে মানুহ আছে। বাই 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 দাইদে সুমন ভাই বাই বাই বঢ়িয়া বঢ়িয়া বাই বাই বানাই যৌ যৌ